জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীক লৈ আপোনালোকৰ কেনে লাগে? ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰিব। অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে হাতযোৰ কৰি সকলোৰে ওচৰত সহায় বিচাৰিব, কিন্তু কিয়? কথাখিনি অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ মুখেৰে জানো আহক। নমস্কাৰ, মই প্ৰিয়ম পল্লৱী কাশ্যপ। অন্তহীন এখন নতুন ধাৰাবাহিক আৰু মই অনুভূতি ৰাজখোৱা এক নতুন চৰিত্ৰ, এক নতুন পৰিচয় লৈ আহি আছো অতি শীঘ্ৰে আপোনালোকৰ প্ৰিয় চেনেল ৰেঙনিত। 21 ফেব্ৰুৱাৰীৰ পৰা সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 7 বজাত আৰু 10 বজাত। গতিকে আপোনালোকৰ অন্তহীন প্ৰেমেৰে এই অন্তহীনক আঁকোৱালি ল'ব বুলি আমি আশাবাদী। ধন্যবাদ।